যে আমি 10টা সমষ্টিটো ঠিক কৰিছোঁ। প্ৰথমত ফাৰ্ষ্ট নেই চেৰপাং ওদালগুৰি জিলা ফাৰ্ষ্ট নেই চেৰপাঙত আমি ঠিক কৰিছোঁ আগৰে শ্যামচুন্দী ডাঙৰীয়াক আমি BPF দলৰ পৰা টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ ৰৌতা সমষ্টিৰ পৰা আমাৰ আজিৰ দিনত MLA চৰণ বড়ো ডাঙৰীয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত ননাই চেৰপাং ইয়াত আমি BPF দলৰ পৰা ফল টপ্প ডাঙৰীয়াক টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি মানাছ চেৰপাং এই সমষ্টিৰ পৰা আমাৰ জাংগিলা হাজোৱাৰী ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমাৰ চালবাৰী সমষ্টিত আমাৰ দিগন্ত গয়াৰী ইয়াক আমি টিকেট প্ৰদান কৰিছোঁ। ইয়াৰ পিছত আমি কখলাবাৰী সমষ্টি হিচাপে ইয়াত আমি টিকেট প্ৰদান কৰিছোঁ আমাৰ সোমখৰ বড়ো সাৰ্টিফিকেট নামটো কি আছিল মুঠতে সোমখৰ বড়ো না মুঠতে সোমখৰ কখলাবাৰী হিচাপে আৰু তামোলপুৰ সমষ্টি হিচাপে আমি জিতেন মোছাহাৰীক আমি টিকেট প্ৰদান কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ আছে থুৰিবাৰী সমষ্টি হিচাপে খলিলুৰ ৰহমান আৰু খালেংদুৱাৰ হিচাপে বনজাৰ ডিমাৰী 10টা সমষ্টি আৰু বাকী থাকিল 8টা সমষ্টি অহাকালি আমি কৰিম। আজি 10টা সমষ্টি আমি ঠিক কৰিব পাৰিছোঁ। সেইখিনিয়ে।